আজি আপোনালোকক মই দেখুৱাম গাহৰি দানা মই কেনেকৈ ফ্ৰীকৈ সংগ্ৰহ কৰিলোঁ আৰু কেঁচা কলগছ কেনেকৈ গাহৰি খুৱাব পাৰি চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। নমস্কাৰ, মই খগেন বসুমতাৰী আকৌ এবাৰ মোৰ চেনেল জীৱন যুদ্ধত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ইউনিক ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকৰ সন্মুখত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাব ভিডিঅ'টোত মই কি ক'বলৈ গৈ আছোঁ। আচলতে এতিয়া চাৰিওফালে আমাৰ গাহৰিৰ মহামাৰী এএছএফে সকলো গাহৰিবিলাক ধ্বংস কৰি আহিছে। আপোনালোকে নিশ্চয় গম পাইছে। চাৰিওফালে এখন গাঁৱত যিমানখিনি গাঁও আছে গোটেইবিলাক গাহৰি একেবাৰে গোটেই ধ্বংস পথত গৈ আছে। আজি ইয়াৰ মৰিছে, কালি তাৰ মৰিছে, কোনো কাৰো গাহৰি চাবলগীয়া নাই। কোনো বেপাৰীবিলাকে কাকো পাত্তাই দিয়া নাই, মানে গাহৰি ক'ত আছে কি নাই। তো সেইকাৰণে আপোনালোকে জৈৱ বৈচিত্ৰ্য যোনটো নেকি বায়'চিকিউৰিটি সেইটো মেইনটেইন কৰিবলৈ খুবেই প্ৰয়োজন হৈ আছে। কিন্তু আপোনালোকক আজি মই বায়'চিকিউৰিটিৰ বিষয়ে ক'বলৈ যোৱা নাই বাৰু, নাযাওঁ। তো আজি আপোনালোকক এইটো বস্তু দেখাব খুজিছোঁ যে গাহৰি দানা আজি মই ফ্ৰীকৈ কেনেকৈ লৈ গৈ আছোঁ। কালি বিশ্বকৰ্মা পূজা হৈ গৈছে আৰু আপোনালোকে জানেই কিজানি যে বিশ্বকৰ্মা পূজাত সকলোৱে পোহৰেৰে নিজৰ ঘৰখন মানে পোহৰাই তোলে। আপোনালোকে জানেই নিশ্চয় পোহৰৰ উৎসৱত সকলোৱে নিজৰ পদূলিয়ে কলগছ এজোপাকে লগায়। তো সেই কলগছবিলাকক আজি মই মানে অলপ বেলেগ টাইপত অলপ ব্যৱহাৰ কৰিব গৈ আছোঁ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বিলাক চাই পেলাই গম পাই আছে যে মই কলগছ কাটাৰ মেচিন এটা নিজে বনাই পেলাই লৈছোঁ, অৰ্ডাৰ কৰি পেলাই বনাই লৈছোঁ। নিজে বনোৱা নাই বাৰু, তাক সম্পূৰ্ণ টিপছবিলাক দিছোঁ যে এনেকুৱা বনাওক বুলি পেলাই। খুব কম খৰচত মানে মোক সেই মেচিনটো বনাই পেলাই দিলে। তো সেই মেচিনটো যেতিয়াৰ পৰাই হৈছে মই মানে কলগছ কাটি পেলাই খুৱাওঁ, কচু কাটি পেলাই খুৱাওঁ, মানে মোৰ কাটিবলৈ কাৰণে একেবাৰে সময় নালাগে। তো সেইকাৰণে কি হয়, মোৰ গাহৰি দানাটো খুব কম খৰচত মানে মই উলিয়াই আছোঁ। তো মেচিনটো থাকিলেতো নহ'ব, কলগছো লাগিব ন। কলগছ ঘৰত আছে বাৰু, কিন্তু সদায় কাটি থাকিলে নাইকিয়া হৈ যাব। তো এতিয়া কি হৈছে, গোটেই মানে গাঁৱৰ মানুহবিলাকে যিবিলাক পদূলিত গছবিলাক লগাইছে, পুতিছে মানে কলগছবিলাক চাকি বন্তি লগাবৰ কাৰণে, তো সেই কলগছবিলাক মানে পদূলিৰ মুখে পেলাই থৈ দিছে। তো সেইবিলাক মই নি পেলাই গাহৰিৰ কাৰণে এটা মানে দানা মই কেইদিনমানৰ কাৰণে মোৰ হৈ যাব আৰু। তো সেইবিলাককে নিবলৈ কাৰণে আজি আহিছোঁ। বিশ্বকৰ্মাৰ পিছদিনাখন কি কৰিম, এইবিলাককে কৰি পেলাই আৰু গাহৰি দানাবিলাক উলিয়াই পেলাই লওঁ নে কি? বলকচোন আপোনালোকক দেখুৱাই আছোঁ। দেখিছে, এই আমাৰ ল'ৰাকেইটা পুৰা উঠাই আছে এই কলগছবিলাক। গোটেই গাঁৱৰ মানুহবিলাক আনি পেলাই এইখিনি জেগাত পেলাইছে আৰু এই কলগছবিলাক আমি এতিয়া ব্যৱহাৰ কৰিম গাহৰি দানা হিচাপে। দেখিছে, এই ভাই বন্ধুহঁতে পুৰা কলগছবিলাক উঠাই আছে। এই কিবাবিলাক পেলাই দিওঁ। এইবিলাক নি পেলাই ধুনীয়াকৈ আমি চেনিটাইজ কৰিম, ডাইৰেক্ট ব্যৱহাৰ কৰি নিদিওঁ, কাৰণ পৰিস্থিতি খুবেই ভাল নহয়। পৰিস্থিতি একেবাৰে বেয়া, চাৰিওফালে গাহৰিৰ বেমাৰ, আপোনালোকে নিশ্চয় গম পাইছে। তো এইবিলাক নি পেলাই আমি ধুনীয়াকৈ এইবিলাক ৰ'দত থ'ম, ৰ'দত থৈ পেলাই এইবিলাক চেনিটাইজ কৰিম দুই তিনিবাৰ চেনিটাইজ কৰাৰ পিছতে এইবিলাক ব্যৱহাৰ কৰিম মানে। সেয়াই আৰু এইটো দি দিব পাৰে। জীৱনত আৰু কি কৰিব নালাগিব আৰু চাওকচোন, কাৰ পদূলিত গৈ পেলাই কলগছবিলাক উঠাই আছোঁ। আচলতে এইবিলাক কৰি মজাও আছে। এতিয়া আমাৰ এই ঠেলা আহি পাই গ'ল, কলগছৰ ঠেলা আহি পেলাই। যিহেতুকে গাঁৱৰ বিভিন্ন স্থানৰ পৰা এই কলগছবিলাক সংগ্ৰহ কৰিছিলোঁ আমি, তো এই কলগছবিলাকত যিকোনো ধৰণৰ বীজাণুৱে থাকিব পাৰে, গতিকে এই কলগছবিলাক চেনিটাইজ কৰাৰ খুবেই প্ৰয়োজন। আৰু আমি এইবিলাক এতিয়া চেনিটাইজ কৰি আছোঁ। আৰু যোন মানুহ আমাৰ লগত গৈছিলে, ল'ৰাবিলাকৰ ভৰিৰ গেৰুৱাবিলাকতো লগাই চেনিটাইজ কৰি দিছোঁ, যাতে এইবিলাকতো বীজাণু আহি নপৰে। আৰু স্কুটিখনো নিছিলোঁ, স্কুটিখনটো মাৰ দিছোঁ আৰু ঠেলাখনটো মাৰ দিছোঁ, আপোনালোক নেদেখুৱালোঁ বাৰু। এতিয়া আহিলোঁ দানা বনোৱা কাৰ্যসূচীত। এই কলগছবিলাক আমি আনিলোঁ হয়, কিন্তু এইবিলাকো কাটি পেলাই দিব লাগিব। মানুহে হাতেৰে কাটিলে বহুত কষ্ট হয়। আৰু এই মোৰ মেচিনটো হোৱাৰ পৰা মোৰ খুবেই আৰাম হৈছে বাৰু। তে সোমোৱাই দিয়াৰ লগে লগে একেবাৰে ধুনীয়াকৈ হৈয়ে যায় আৰু সৰুকৈ। এতিয়া কলগছৰ লগত আমি বিভিন্ন ধৰণৰ বস্তু মিক্স কৰিব লাগিব, তেতিয়াহে সোৱাদ পাই পেলাই গাহৰিবিলাকে ধুনীয়াকৈ খাব। এতিয়া প্ৰথমতে দিলোঁ আমি নিমখ, এনেকৈ নিমখ ছটিয়াই দি ধুনীয়াকৈ মিহলাই ল'ম। আৰু নিমখ দিয়াৰ পিছতে আমি ইয়াত আপোনালোকৰ মিনাৰেল মিক্সাৰ দিছিলোঁ, আপোনালোকে দেখাবলৈ পাহৰিলোঁ। তো মিনাৰেল মিক্সাৰ দিয়াৰ পিছতে ইয়াত দিছোঁ আমি, এইটো তুঁহগুৰি নহয়, এইটো ৰাইচ পলিচ বুলি কয়, আপোনালোকে নিশ্চয় জানে। ৰাইচ পলিচ মিলাই দিলে গোন্ধটো খুব ধুনীয়া হৈ যায়। তো সিহঁতে খাবলৈ কাৰণে খুব ভাল পায় তাৰমানে। ৰাইচ পলিচো দিলোঁ, তেতিয়া মানে অকণমান ভিটামিনো পাব। কলগছতো বহুতখিনি ভিটামিন থাকে, A, B, C এনেকৈ ধৰণৰ বহুতখিনি ভিটামিন থাকে, পটাছিয়াম থাকে, মানে বিভিন্ন ধৰণৰ উপাদানবিলাক তাত থাকে। তথাপিও আৰু অলপ ভিটামিন পাওক বুলি পেলাই মিনাৰেল মিক্সাৰ অকণমান দিলোঁ আৰু লগতে ৰাইচ পলিচো দি দিলোঁ। এতিয়া আপোনালোকে দেখিলে ধুনীয়াকৈ মিক্স আপটো হৈ গ'ল। এই মিক্স আপখিনি এতিয়া গাহৰিয়ে কিমান ধুনীয়াকৈ খাব চাব দেই।
দেখিছে মই এইবিলাক গাহৰি সিজাই পেলাই দিয়া নাই, ডাইৰেক্ট সিহঁতক মই কেঁচাকৈ দি দিছোঁ আৰু সিহঁতে কিমান ধুনীয়াকৈ মন লগাই পেলাই খাইছে। আচলতে গাহৰি যিমান ধুনীয়াকৈ খাবলৈ পাৰে সিমান ধুনীয়াকৈ সিহঁতৰ চেহেৰাবিলাক গ্ৰ'থ হয়। দেখিছে আপোনালোকে নিশ্চয় কেঁচাকৈ কলগছ দিয়াৰ পিছতো সিহঁতে কিমান ধুনীয়াকৈ খাই আছে আৰু একেবাৰে মানে মই চবকেইটাকে আচলতে দিওঁ, যিকোনো ধৰণৰ দানাই দিওঁ, সিহঁতক চবকেইটাকে প্ৰেক্টিছ দিওঁ সদায়। এইটো নাথাকিলে এইটো কমাৰ্চিয়েল ফিড দিওঁ, কেতিয়াবা লিকুইড দিওঁ, কেতিয়াবা কলগছ কাটি পেলাই দিওঁ। আপোনালোকে চববিলাক এনেকৈ দিবলৈ ব্যৱহাৰ কৰিব সদায় বেলেগ বেলেগকৈ, তেতিয়া খানাৰ দানাৰ মানে ইমান অসুবিধা আহি নপৰে আৰু আজি এইটো দিলেও সেইটো দিলেও এনেকৈ মানে চলি পেলাই যায়গৈ আৰু এনেকুৱা ধৰণৰ দিবলৈ চেষ্টা কৰিব। মই এনেকৈ ধৰণে দিওঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ঠিক আছে, থেংক ইউ।